আমাৰ সন্মানীয় হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্টেণ্ডটো ভঙাব হিম্মত কাক কোনে দিছে তেখেতসকলক? সেইটো কোন হয় একেটা? আমি সেইটো ন্যায় বিচাৰিম আৰু আইনগতভাৱে তেখেতসকলে আমাৰ ওচৰত আহি পেলাই হাজিৰ হ'ব লাগিব আৰু আইনগতভাৱে তেখেতসকলক শাস্তি দিব লাগিব। इन्ट्र' भिडिअ'आव नोंथांमोना जायखौ नुदों बियो बनरगाव कन्स्टिटुवेन्सि 9 नाम्बार बेनि MCLA मानगोनां जुब्रिस बसुमतारी बिथाङा मोनसे जोबोद गिदिर खोथा बुंदों जे दिनैनि समाव आं बुजिखाबाय नोंथांमोना इन्ट्र' भिडिअ'नि गेजेरजों हाग्रामा महिलारी सार गायसननाय फाउन्डेसन स्टोन क'क्राझार प्रेस क्लाबनि थाखाय बेखौ सोरबा दुथाङा बुख्रुबहैदों। अलरेडि सेंसना जाखाबाय। दा बेनि आन्दोआव मा दं? सोर माब्रै बेबादि पावार मोननानै मोनसे एलटमेन्ट जाखानाय हा आरो बेवहाय सेंसन जाखांनायनि उनावसो खामानि मावैसेयावसो दिनै मानो बुख्रुब सोर दुथाङा मावखो आरो मावनायनि आन्दोआव मा दं बेखौ बे दिनैनि भिडिअ'नि गेजेरजों नोंथांमोना फारि फारि खोनानो मोनगोन मानगोनां जुबिराज बसुमतारी MCLA सारनिफ्राय। अब्ला जोबजासिम नायनानै कमेन्ट्स हरबानो जाबाय। नमस्कार, मैं আজি আমাৰ মাগুৰমাৰী BCTC ভিতৰত যোনটো আমাৰ লেবাৰ অফিচৰ ওচৰত আমাৰ প্ৰেছ ক্লাবৰ মাটি যোনটো আমাৰ 2018 16/8 BTC চৰকাৰৰ পৰা বা আমাৰ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে তেখেতৰ কাৰণে মাটিটো এলটমেণ্ট কৰি দিয়া হৈছিল, পজিশ্যন দিয়া আছিলে। কিন্তু আজি আমি তেখেতৰ পৰা আমাৰ প্ৰেছ মিডিয়াৰ পৰা মোৰ তাত ফোন আহিছে যে আমাৰ ৰাতিপুৱা যেটো আমি ঘৰ বনাবৰ কাৰণে সেংচন হৈ গ'ল BTC চৰকাৰৰ পৰা, তো ইয়াৰ নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত তেখেতসকলে ইয়াত আমাৰ মিডিয়া কোচবিহাৰ জিলাৰ ডিষ্ট্ৰিক্টৰ মিডিয়াসকলে প্ৰেছ ক্লাবে এইটো ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰিম বুলি সিহঁতে লেবাৰৰ কাৰণে এটা চিমেণ্ট বা ৰড ৰাখিবৰ কাৰণে ঘৰ বনাইছিল জায়গাটো। কিন্তু ৰাতিপুৱা ভাগত কোনোবা দুষ্কৃষ্টি আহি পেলাই ঘৰবোৰ সম্পূৰ্ণ চুৰমাৰ কৰি দিছে। এইটো খুব লজ্জাজনক আৰু দুঃখজনক, আৰু এই বস্তু আমি জীৱনত লাই নিদিম। আৰু এটা সবতকে ডাঙৰ কথা, ছাৰৰ ফাউণ্ডেশ্যন ষ্টোন যোনটো 2018 ফাউণ্ডেশ্যন ষ্টোন লে কৰা হৈছিল সেইটো তেখেতসকলে আহি পেলাই ভাঙি পেলাই ফেলাই দিছে। এইটো আমি জীৱনত আমি নাই নিদিম আৰু এইটো আমি মানুহ বুলি আমি নাভাবো, কাৰণ এটা ফাউণ্ডেশ্যন ষ্টোন কৰাটো সিহঁতে ভাঙিছে। এইটো কাক ভাঙাব হৈছে? আমাৰ সন্মানীয় হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্টোনটো ভঙাব হিম্মত কাক কোনে দিছে তেখেতসকলক? সেইটো কোন হয় একেটা? আমি সেইটো ন্যায় বিচাৰিম আৰু আইনগতভাৱে তেখেতসকলে আমাৰ ওচৰত আহি পেলাই হাজিৰ হ'ব লাগিব আৰু আইনগতভাৱে তেখেতসকলক শাস্তি দিব লাগিব। কাৰণ এইটো যিটো মাটি অলৰেডি 2018 পজিশ্যন লৈ পেলাই দিয়া হ'ল বা এলটমেণ্ট দিয়া হ'ল আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ কাৰণে, কিন্তু আজি নিজৰ মাটি বুলি নিজৰ দখলত আছে বুলি যেনে তেনে আহি পেলাই উইদাউট এনি কথা বাৰ্তা নাই ঘৰবোৰ ভাঙিছে। আৰু ফাউণ্ডেশ্যন লেটো কেনেকৈ ভাঙাব পাৰে? এইটো খুবেই আজি নিন্দাজনক। আমি খুব দুখ পাইছো আৰু এইটো ন্যায় হ'বই লাগিব। আমি আইন দ্বাৰা দি আমি ন্যায় বিচাৰিম আৰু যোনটো কালপ্ৰিট কৰিছে ইমিডিয়েট এইটো একশ্যন ল'ব লাগে আইনে, আৰু কালপ্ৰিটটো ধৰি পেলাই সাজা দিব লাগে। মই এইখিনি অনুৰোধ কৰিছো যাতে আমাৰ প্ৰেছ ক্লাবে কোকৰাঝাৰ জিলাৰ প্ৰেছ ক্লাবে ন্যায় পাব লাগে। আৰু সেই বস্তুটো সকলোৰ কাৰণে আজি প্ৰেছ মিডিয়া সকলোৰ আমাৰ BTC অঞ্চলৰ যিমান বহুত কষ্ট কৰে তেখেতসকলে, ইমান কষ্ট কৰে দিন ৰাতি ঘূৰি ফুৰি নিউজ ৰাতি সোমাই যায় ক'ৰবাত ধোঁৱা বটোৱা ষ্ট্ৰম হোৱাৰ ভিতৰতে সোমাই পেলাই নিউজ আনে ৰাইজৰ কাৰণে এটা। আৰু আমি আমাৰ হাগ্ৰামা ছাৰে এইটো তেখেতসকলৰ এইটো বস্তু চাই পেলাই 2018 অলৰেডি এলটমেণ্ট কৰা, আজি আহি 2026 তেখেতসকলে এটা চেংচন পাই গ'ল।
কিমান জানো চেংচনটো চৰকাৰৰ 60 লাখ 60 লাখৰ চেংচন পাইছে সেইটো তেখেত বাউণ্ডাৰী ৱালৰ কাৰণে এইটো সিহঁতে কামটো কনষ্ট্ৰাকশ্যন কৰিম বুলি তেখেতসকলে ইয়াত এটা ঘৰ বনাইছিলে কিন্তু এইটো কৰিব নালাগিছিল যোনে কৰিছে এইটো একদম আমি আইনগতভাৱে তেখেতসকলক আমি শিক্ষা দিব লাগিব শাস্তি দিব লাগিব আৰু আমি নিশ্চয় এইটো আলোচনা কৰিম আৰু আমাৰ হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্টোনটো কেনেকৈ সিহঁতে ভাঙাব পাৰে লাঠি চাঠি দি ভাঙাইছে বুলি শুনিছো আমি সেইটো আমি ন্যায় বিচাৰিম ইয়াৰ পিছত আমি আমাৰ প্ৰশাসনৰ লগত আমি আলোচনা কৰি সেইটো ন্যায়টো বিচাৰিম So thank you, Shay. Thank you very much for watching. Love you.